প্ৰেজেণ্ট MCLA একো কাম কৰা নাই। আগত যেতিয়া ৰিহন দৈমাৰীৰ পাৱাৰত আছিলে তেতিয়া টাউনৰ পৰা গাঁৱলৈকে কণাকণি ৰাস্তা কালভাৰ দলং হৈ গ'ল আৰু ঘৰে ঘৰে লেট্ৰিন হৈ গ'ল, গাঁৱে গাঁৱে পানী বৰণ হৈ গ'ল, কিন্তু UPPL চৰকাৰে পানীও দিব নোৱাৰে। আজি ভৈৰৱকুণ্ড সমষ্টিৰ শান্তিপুৰ প্ৰাইমাৰীত BPF দলৰ জইনিং প্ৰগ্ৰাম হৈছে। আজিৰ প্ৰগ্ৰামত BJP, UPPL আৰু TMC দলৰ মেম্বাৰসকলে BPF দলত যোগদান কৰিছে। এৰাউণ্ড 200 আজি যোগদান কৰিছে, কাৰণ বৰ্তমানৰ ভৈৰৱকুণ্ড সমষ্টিৰ MCLA একো কাম কৰা নাই বুলি চবে গম পাইছে আৰু আকৌ ৰিহন দৈমাৰী ছাৰক লাগে বুলি সদায় দিনে দিনে দলে বলে ওলাই আহিছে ৰাইজ আৰু BPF দলক ছাপোৰ্ট কৰিছে। কাৰণ প্ৰেজেণ্ট MCLA একো কাম কৰা নাই। আগত যেতিয়া ৰিহন দৈমাৰীৰ পাৱাৰত আছিলে তেতিয়া টাউনৰ পৰা গাঁৱলৈকে কণাকণি ৰাস্তা কালভাৰ দলং হৈ গ'ল আৰু ঘৰে ঘৰে লেট্ৰিন হৈ গ'ল, গাঁৱে গাঁৱে পানী বৰণ হৈ গ'ল, কিন্তু UPPL চৰকাৰে পানীও দিব নোৱাৰে। কৈছিলে UPPL চৰকাৰে যে ভৈৰৱকুণ্ডত ট্ৰাইবেল ইউনিভাৰ্চিটি বনাম বুলি, কিন্তু এইটোও দিব নোৱাৰিলে। ইয়াৰ কাৰণে মানে ৰাইজে আকৌ ৰিহন দৈমাৰী ছাৰক বিচাৰিছে। UPPL দলে কৈছিলে যে নিবনুৱা সমস্যা সমাধান কৰিম, কিন্তু 5 বছৰত নিবনুৱা সমস্যা বাঢ়িহে আছে আৰু কৈছিলে যে 1 ভোট 1 জব দিম বুলি, কিন্তু আজিলৈকে কোনো এজনে ল'ৰা ছোৱালীয়ে জব পোৱা নাই। আৰু আমাৰ আই মাতৃসকলে 5 বছৰ ইমান কষ্ট কৰিলে 75,000 পইচা পাম বুলি, কিন্তু আজিলৈকে কোনো মহিলাই 75,000 পইচা পোৱা নাই। উল্টা সিহঁতৰ পৰা খৰচে হৈছে। প্ৰমোদ বড়ো ডাঙৰীয়াই বাৰে বাৰে কয় যে 17 বছৰত BPF চৰকাৰে একো কাম কৰা নাই বুলি, কিন্তু 17 বছৰত BPF চৰকাৰ যদি একো কাম কৰা নাই তেতিয়াহ'লে কাৰ নেতৃত্বত পুৱা 40টা সমষ্টিত ইলেকশ্যন খেলি প্ৰমোদ বড়ো ডাঙৰীয়া চিফ হৈ আছে? কাৰ নেতৃত্বত পুৱা ৰাস্তাত কোকৰাঝাৰৰ পৰা বাক্সা চিৰাং ওদালগুৰি অহা যোৱা কৰি আছে? কাৰ নেতৃত্বত পুৱা স্কুল কলেজত BTCৰ ল'ৰা ছোৱালী পঢ়ি আছে? কাৰ নেতৃত্বত পুৱা হস্পিটেলবিলাকত BTC ৰাজ্য চিকিৎসালয় আছে? সকলো কাম BPF চৰকাৰৰ দিনত হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত হৈছে। প্ৰমোদ বড়ো ইজ এ লায়াৰ, হি লাজ 5 years to people of BTC and he has no more chance this time. প্ৰমোদ বড়ো ডাঙৰীয়া এজন মিছলীয়া লিডাৰ। তেওঁ 5 বছৰ আমাৰ BTC ৰাজ্যক ঠগাইছে। তেখেতৰ আৰু এইবাৰ একো চান্স নাই। আগত BJPয়ে তেল সোমাইছিলে ট্ৰেক্টৰত, ইয়াৰ কাৰণে ট্ৰেক্টৰ চলি আছিলে। এতিয়া BJPয়ে তেল দিয়া বন্ধ কৰিছে, কাৰণ UPPLৰ লিডাৰসকলে ট্ৰেক্টৰখন ভালকৈ চলাব জানে নাই, গতিকে ট্ৰেক্টৰৰ এতিয়া একো কাম নাই। BTC ৰাইজৰ মুখত এতিয়া এটাই শ্লোগান, প্ৰমোদ বড়ো হটাও আৰু BTC বাচাও।